আচলতে ঘটনাটো এনেকুৱা হৈছে, যোৱাকালি ৰাতি যেতিয়া আমি চিৰিলিৰ পৰা ঘূৰি আহোঁ, আমি তাতে এটা মেম্বাৰ লগত মিটিং ৰাখিছিলোঁ। এইটো মিটিং শেষ কৰাৰ পিছতহে আমি ঘৰত প্ৰায় 12:30মান বজাত ঘুমাইছোঁ। ঘুমোৱাৰ পিছত এতিয়া কেনেকুৱা যে চিচাবিলাক ভঙাই পেলাই জ্বলালে, এইটো আমি গম পোৱা নাই। আগত যেতিয়া আগুন জ্বলিছে তেতিয়াহে আমি গম পাবলৈ সক্ষম হৈছে। আপনি ডিসিডিসি চেয়ারম্যান? হয়, আমি বিজেপি চালি। আপনার ঘরটি জ্বলাইছে? হয়, মোৰ ঘৰতে রাতে কেইটা বাজার ঘটনা? ৰাতি প্ৰায় 1:30-2টা এনেকুৱা বজাৰ ঘটনা। আপনার কেনেকুৱা ক্ষতি হয়েছে? ক্ষতিটো এইটো চাউলবিলাক জ্বলিছে, লগতে আমাৰ এইটো সোফা আছে আৰু কিছুমান কাগজ পত্ৰ জ্বলিছে। অফিচিয়েল নটিচ আৰু আমাৰ এইবোৰ লংপেণ্ট চাৰ্টবোৰ আছিল এইবোৰো জ্বলিছে। এইটো কোনে কৰিব পাৰে? এইটো এতিয়া ৰাতিৰ কথা, এইটো ক'ব নোৱাৰে। মইতো আজি ৰাতিপুৱা 4:27 এই আমাৰ চেয়াৰমেনে ফোন কৰিছে। গতিকে আমি তথা 5টা বজাত আমাৰ ইয়াত আমি চাবলৈ ইনকুৱাৰী কৰিবলৈ আহিছোঁ। তাত ইয়াত দেখিছোঁ যে চব কাগজ পত্ৰ এনে জ্বলিছে আৰু চাউল ঘৰ জ্বলাই দিছে। এই গিলাচটো ভাঙাই এনেকা চব জ্বলাই দিছে। এইটো মইতো কেনেকৈ গম নাপাম। আমি চব ৰাতিপুৱা অহা মানুহ 5টা বজাত দূৰৰ ঘৰ হয়। তেনেকা এইবিলাক কোনো ঘটনাটো আমি কোনে জ্বলাইছে কোনে জ্বলোৱা নাই সেইবিলাক আমি ক'ব নোৱাৰোঁ। হয়, পিছে আৰু কি